টিয়কৰ সদাব্যস্ত চিকিৎসালয় টিয়ক এফআৰইউত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়ালাইচিছ ইউনিটৰ শুভ উদ্বোধন কৰে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। এই উপলক্ষে এফআৰইউত অনুষ্ঠিত এক ৰাজহুৱা সভাত মন্ত্ৰীগৰাকীয়ে কয় যে স্বাস্থ্য কেন্দ্ৰত এনেদৰে বিনামূলীয়া সেৱাৰ জৰিয়তে সকলো পৰ্যায়ৰ ৰোগীলৈ আগবঢ়োৱা সুবিধাবিলাকে সমাজৰ সকলো শ্ৰেণীৰ লোককে সামৰি ল'ব। চৰকাৰৰ এনে জনকল্যাণ আঁচনিসমূহ ৰাজনৈতিক যি মতাদৰ্শৰে নহওক কিয় সকলোৱে সমৰ্থন জনাব লাগে। কাৰো নাম নোলোৱাকৈ মন্ত্ৰীগৰাকীয়ে কয় যে কেৱল মাত্ৰ ফেচবুক বা সদনত ইংৰাজী হিন্দীত হুৱলাকৈ ভাষণ দিলেই নহ'ব, জনসাধাৰণৰ কাষলৈ গৈ জনসাধাৰণৰ সমস্যা বুজি কামো কৰিব লাগিব। আজি এটা খুব গুৰুত্বপূৰ্ণ দিন আমাৰ যোৰহাট লোকসভাৰ টিয়ক সমষ্টিৰ বা বৃহত্তৰ টিয়ক অঞ্চলটোৰ স্বাস্থ্য খণ্ডৰ বাবে। আগতে বৃক্কৰ ডায়েলিচিছৰ বাবে আমাৰ বৃক্কজনিত ৰোগীসকল যোৰহাট ডিব্ৰুগড় পৰ্যন্ত যাবলগীয়া হৈছিল। এতিয়াৰ পৰা আমাৰ ইয়াত 4খন বিচনাযুক্ত এটা অত্যাধুনিক ডায়েলিচিছ চেণ্টাৰ প্ৰধানমন্ত্ৰী যি প্ৰকল্প তাৰ অধীনত আজি ইয়াত শুভ উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হয়। ইয়াত আইচলেশ্যন ৰুম আছে, ইয়াত নিৰ্দিষ্ট সংখ্যক মেচিনৰ লগতে 4খন বিচনাৰ সৈতে এটা সম্পূৰ্ণ আধুনিক প্ৰযুক্তি সম্বলিত এক ডায়েলিচিছ চেণ্টাৰ আজি উদ্বোধন কৰোঁ টিয়কত। এতিয়াৰ পৰা আমাৰ ৰোগীসকল দূৰলৈ যাব নালাগে, ইয়াতে তেখেতসকলে সেৱা লাভ কৰিব। আৰু মই অৱশ্যে প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ কোনো টিয়কৰ কোনো ৰোগী ইয়ালৈ আহিবলগীয়া এটা পৰিস্থিতি কেতিয়াও নহয়, সকলো সুস্থভাৱে থাকক। অসম আদিত্য, টিয়ক।